পুনৰ লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে কাৰণ প্ৰয়োজনত লকডাউনৰ পক্ষত উচ্চতম ন্যায়ালয় জনসমাৱেশ নিষিদ্ধৰ নিৰ্দেশ সুপাৰ স্প্ৰেডাৰ ইভেণ্টতো নিষেধাজ্ঞাৰ নিৰ্দেশ ন্যায়ালয়ৰ কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহক উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ কৰোনাৰ দ্বিতীয়টো লহৰত দেশত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে উচ্চতম ন্যায়ালয়ে কেন্দ্ৰ তথা ৰাজ্য চৰকাৰসমূহক দিলে গুৰুত্বপূৰ্ণ নিৰ্দেশ সেইমৰ্মে জনসমাৱেশ আৰু সুপাৰ স্প্ৰেডাৰ ইভেণ্টত নিষেধাজ্ঞাৰ নিৰ্দেশ দিয়াৰ লগতে প্ৰয়োজনত লকডাউনৰ দৰে চৰম সিদ্ধান্ত লোৱাৰো পোষকতা উচ্চতম ন্যায়ালয়ৰ লকডাউনৰ আৰ্থসামাজিক দিশ সন্দৰ্ভতো ন্যায়ালয়ৰ বিবেচনা লকডাউন হলে জনসাধাৰণৰ সকলো প্ৰয়োজন পূৰণৰ নিৰ্দেশ চৰকাৰক উচ্চতম ন্যায়ালয়ৰ এই নিৰ্দেশনালৈ চাই পুনৰ লকডাউনৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে এক শুনানি কৰোনা কালৰ ভালেমান বিষয় সন্দৰ্ভত গুৰুত্বপূৰ্ণ ৰায়দান কৰে জাষ্টিছ DY চন্দ্ৰচূড়ৰ নেতৃত্বত গঠিত বিচাৰপীঠে এই সংকটৰ সময়ত জীৱনদায়িনী ঔষধৰ কোলা ব্যৱসায় কৰা অথবা অধিক দামত ঔষধ বিক্ৰী কৰা অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ ন্যায়ালয়ৰ দিল্লীকে ধৰি দেশৰ বিভিন্ন অঞ্চলত অক্সিজেনৰ নাটনি দূৰ কৰাৰ নিৰ্দেশ দিল্লী 3 মেৰ মাজনিশাৰ ভিতৰত অক্সিজেনৰ নাটনি দূৰ কৰাৰ নিৰ্দেশ চৰকাৰক সকলো সময়তে ঔষধ উপলব্ধ কৰাৰ নিৰ্দেশ ৰোগীক চিকিৎসালয়ত ভৰ্তি নিশ্চিতকৰণৰ নিৰ্দেশ অৰ্থাৎ কোনো লোক স্থানীয় বাসিন্দা নহলেও বা পৰিচয় পত্ৰ দেখুৱাবলৈ সক্ষম নহলেও যিকোনো ৰাজ্য তথা কেন্দ্ৰীয় শাসিত অঞ্চলত ঔষধ আৰু প্ৰয়োজনত চিকিৎসালয়ত ভৰ্তিকৰণৰ পৰা কোনো লোককে বঞ্চিত কৰিব নোৱাৰিব এই নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ কোভিড কাল সন্দৰ্ভত আৰু বহু নিৰ্দেশ প্ৰদান উচ্চতম ন্যায়ালয়ৰ নিউজ ডেস্ক ৰিপোৰ্ট অসম লাইভ 24